নমস্কাৰ বন্ধুসকল, আজি মই ভেদাইলতা আৰু নৰসিংহৰ পাতৰ বৰা বনাব চেষ্টা কৰিম। খুব কম সময়তে বনাব পাৰে আপোনালোকে। ভালকৈ চাব ভিডিঅ'টো। ফাৰ্ষ্টতে ভেদাইলতাৰ পাতখিনি ভালকৈ ধুই মিক্সিত দি দিলোঁ। লগত কেইটামান নৰসিংহৰ পাত আৰু ভিজাই থোৱা মচুৰ দালি একেলগে দি দিলোঁ। তাৰ লগত কেঁচা পিঁয়াজ দিলোঁ। লগত কেঁচা জলকীয়া, ধনিয়াৰ পাত আৰু কেইটামান নহৰু আৰু অলপ আদা, লগতে নিমখ অলপ আৰু সবখিনি বস্তু মিক্সিত ভালকৈ মাৰি ল'লোঁ। তাৰপিছত টাৱাখনত অলপ তেল গৰম কৰি অলপকৈ মিক্সাৰখিনি বহাই দিলোঁ। আৰু বহুত মানুহে এই ভেদাইলতাৰ পাতৰ গন্ধটোৰ কাৰণে খাব মন নকৰে। আচলতে গৰম কেৰাহীত দিয়াৰ পিছত এইটো পাতৰ গন্ধ একেবাৰে নাথে। পেটৰ কাৰণে ই বহুত উপকাৰী হয়। আপোনালোকে ঘৰতে খুব কম সময়ৰ ভিতৰত এনেকৈ বনাই চাব পাৰে। খাবও বহুত সোৱাদযুক্ত হয়। ভিডিঅ'টো চাই ভাল